ৰাধে ৰাধে সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম। যিহেতু আজি বজাৰ বাৰ আৰু বজাৰ বাৰ মানেই আমাৰ ঘৰত গাহৰি মাংস, সেয়ে পাপাই বোলে আজি নিজেই বনাব তিল দি বইল গাহৰি। বাহ, শুনিয়ে খাওঁ খাওঁ লাগি গৈছে দেই। মই আকৌ যোগালী হৈছোঁ, এইফালে তিল পিচি আছোঁ আৰু ফাইনেলি হৈ গ'ল বনাই। এতিয়া খাবহে লাগে আৰু। মই এইফালে খাই আছোঁ দেই। সঁচাকৈ ইমানেই বেছি টেষ্টি হৈছে নহয়, ক'বই নালাগে আৰু। গাহৰি মাংস মোৰ এনেও প্ৰিয়, তাতে আকৌ তিল দিয়া বইল গাহৰি। ভাষাই নাই মোৰ প্ৰকাশ কৰিবলৈ। দুপৰীয়া আকৌ মা মই লাগি গ'লোঁ কামত, মানে আৰু দুখনমান বিয়া আহি আছে, সেয়ে মা কাপোৰ চিলোৱা কামত ব্যস্ত আৰু মই এখন কাণত ফোন লগাই দহি বাতিবলৈ কাৰণে সূতা মিলাই আছোঁ। ইছাই আকৌ দি পঠাইছে ঘৰতে লগা পকা পকা আপেল বগৰী, বহুত বেছি মিঠা দেই খাবলৈ। মায়ে মই বগৰী খাই খাই কামত লাগি গ'লোঁ। আবেলি আকৌ বেলেগ এটা কামত ধৰিলোঁ, মানে এওঁ বোলে ডিউটিৰ পৰা আহি ৰুটি আৰু আলু ভাজিহে খাব বোলে। সেয়ে এইফালে ৰুটি আৰু এইফালে আলু চব্জি বনাই